হাই ফ্ৰেণ্ডছ, কি খবৰ? সকলোৰে নিশ্চয় ভাল, মোৰো ভাল। অইন দিনাখনৰ নিচিনাকৈ একদম জুই হৈ আছোঁ, যিহেতুকে ঠাণ্ডা বতৰ, গৰম গৰম বস্তুৰ আমেজ লৈ আমি সকলোৱে ভাল পাওঁ, ময়ো ভাল পাওঁ, আপোনালোকেও ভাল পায় চাগে। যিহেতুকে এইটো হৈছে আছামিজ ফুড কোম্পানীৰ 4 নম্বৰটো ভিডিঅ'। 3টা ভিডিঅ' আগত দিছোঁ, আপোনালোকে সেইকেইটা ভিডিঅ'ত যিহেতুকে মোক ভাল সঁহাৰি দিছে, তাৰ কাৰণে 4 নম্বৰটো ভিডিঅ' আছামিজ ফুড কোম্পানীৰ তৰফৰ পৰা লৈ আহিছোঁ। আজি আপোনালোকৰ কাৰণে এটা খুব লোভনীয়, খুব টেষ্টি ৰেচিপি বনাই খাবলৈ লৈছোঁ। যিহেতুকে মই ছিজনৰ যিসমূহ বস্তু, সেই ছিজনৰ বস্তুখিনি আপোনালোকক বনাই দেখাওঁ। আজি ভাবিছোঁ আপোনালোকক দেখাওঁ টেঙেচি। যিহেতুকে সৰু টেঙেচিটোৰ কেনেধৰণে আঞ্জা প্ৰস্তুত কৰিব পাৰি। ডাঙৰ টেঙেচিটোৰ আঞ্জা নেদেখুৱাওঁ, সৰু টেঙেচিটো যিহেতুকে স্বাস্থ্যৰ কাৰণে খুবেই ভাল। সৰু টেঙেচি আঞ্জা কেনেধৰণে প্ৰস্তুত কৰিব পাৰি আপোনালোকক বনাই দেখাবলৈ লৈছোঁ। তাৰ কাৰণে যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেনে চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাষত যদি বেল আইকন আছে সেই বেল আইকনটো প্ৰেছ কৰিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। টেঙেচি শাকৰ আঞ্জা প্ৰস্তুত কৰিবৰ কাৰণে আপোনালোকে দেখিছে মই এমুঠি টেঙেচি শাক বুটলি আনিছোঁ। চফাকৈ ধুই লৈছোঁ টেঙেচিখিনি। এইখিনি গোটেইখিনি সৰু টেঙেচি হয়, সৰু টেঙেচিটো স্বাস্থ্যৰ কাৰণে খুবেই ভাল। এতিয়া মই প্ৰেছাৰ কুকাৰটো লৈ লৈছোঁ। একাপ মই লৈছোঁ মচুৰ দাইল আৰু টেঙেচি শাকৰ আজি যিহেতুকে আঞ্জা প্ৰস্তুত কৰিম, বেছি লোৱা নাই। একাপ মচুৰ দাইল চফাকৈ ধুই লৈছোঁ আৰু টেঙেচিখিনি ধুই লোৱা হৈ গৈছে। তাৰপাছত মই এইখিনি এচামুচ নিমখ দি এইখিনি সিজাই ল'ম। প্ৰথমতে টেঙেচিখিনি ভালধৰণে সিজিব লাগিব। তাৰপাছত টেঙেচিৰ ৰসটো উলিয়াই ল'ম। এতিয়া নিমখ দিছোঁ, আপোনালোকে দেখিছে। এতিয়া এইখিনি টেঙেচিখিনি প্ৰেছাৰ কুকাৰত ভৰাই লওঁ। ভৰাই লৈ পেলাই 2টা হুইচেল মাৰিবলৈ দিম, বেছি হুইচেল নালাগে। 2টা হুইচেল মাৰিলেই মোৰ প্ৰস্তুত কৰিব পৰা হৈ যাব। এতিয়া এইখিনি গৰম পানী লৈছোঁ, গৰম পানীখিনি দি দিছোঁ। গৰম পানীখিনি দিলে খুব সোনকালে হৈ যায়। সোনকালে হ'বৰ কাৰণে গৰম পানী দি দিছোঁ। ঠাণ্ডা পানীত অলপ সময় বেছি লাগে। যিহেতুকে টেঙেচিৰ আঞ্জা বনাবলৈ খুবেই সহজ, খাবলৈও খুব সুস্বাদু হয়, খাবলৈ খুব ভাল। এতিয়া মই এইখিনি ষ্ট'ভৰ ওপৰত তুলি দিওঁ। ষ্ট'ভৰ ওপৰত তুলি 2টা চিটি মাৰিবলৈ দিম। তাৰপাছত মোৰ টেঙেচি আঞ্জা প্ৰস্তুত হৈ যাব। এতিয়া ফাইনেলি ষ্ট'ভৰ ওপৰত তুলি দিলোঁ। এতিয়া ফাইনেলি 2টা চিটি মাৰি দিলে। মাৰাৰ পাছত এয়া দেখিছে ফাইনেলি টেঙেচিখিনি সিজি গৈছে। এতিয়া টেঙেচিখিনি প্ৰথমতে মই অকণমান পানী দি এইখিনি কাঢ়ি আনিম। টেঙেচিখিনি কাঢ়ি আনি অলপ থেকেচি ল'ব লাগিব। এতিয়া ষ্ট'ভৰ ওপৰত কেৰাহীখন পাতি লৈছোঁ, দেখিছে। এতিয়া কেৰাহীত মই অলপমান তেল দিছোঁ, বেছি তেল দিব নালাগে। টেঙেচি শাকত অকণমান তেল দিলেই হৈ যায়। এতিয়া তেলখিনি অলপ গৰম হ'বলৈ দিওঁ। এতিয়া তেলখিনি গৰম হৈ গৈছে। গৰম হোৱাৰ লগে লগে মই ইয়াত দিছোঁ কেইটামান মিঠি গুটি দি দিছোঁ, দেখিছে। মিঠি গুটিকেইটা দিয়াৰ পাছত কেইটামান দিছোঁ নহৰুটো দিলে অকণমান খাবলৈ যিহেতুকে ভাল হয়। টেঙেচিটো যিহেতুকে স্বাস্থ্যৰ কাৰণে খুবেই ভাল। আপোনাৰ যদি হাই প্ৰেছাৰ আছে, আপুনি টেঙেচি খাব পাৰে। টেঙেচি খালে আপোনাৰ হাই প্ৰেছাৰ কণ্ট্ৰললৈ আহে। ধনিয়াখিনি অকণমান বুঢ়া আছিলে, সেইকাৰণে ধনিয়াখিনি তেলতেই দি দিলোঁ। তাৰপিছত হালধি দি লৈছোঁ এচামুচ। কোমল ধনিয়া থকাহেঁতেন মই যিহেতুকে দাইলৰ হ'ব সময়ত দিলোহেঁতেন, কিন্তু বহুতে কমেণ্টত ক'ব পাৰে, সেইকাৰণে আগতে আপোনালোকক কৈ দিছোঁ যে ধনিয়াখিনি টান আছিলে, সেইকাৰণে বুঢ়া ধনিয়া, সেইকাৰণে মই তেলতে দি ভাজি দিছোঁ। এতিয়া মোৰ এইখিনি সময়ত যিহেতুকে মোৰ টেঙেচিখিনি জোল ওলাই গ'ল, দেখিছে। এইখিনি জোল উলিয়াই ল'লোঁ। মই অকণমান গৰম পানী দি টেঙেচিখিনি থুকচি জোলটো উলিয়াই লৈছোঁ। মচুৰ দাইলখিনি এক্সট্ৰা কৰি ৰাখি লৈছোঁ। এতিয়া প্ৰথমতে মই ইয়াত দি দিলোঁ, দেখিছেনে। টেঙেচিখিনি দি দিলোঁ। টেঙেচিখিনি উতলি অহাৰ লগে লগে মই ইয়াত মচুৰ দাইলখিনি দি দিম। যিহেতুকে টেঙেচিখিনি দাইলখিনি পৃথক কৰি লৈছিলোঁ। এতিয়া ইয়াত মচুৰ দাইলখিনি মই দি দিম। মচুৰ দাইলখিনি দিব পৰা মোৰ হৈ গৈছে। এইখিনি মচুৰ দাইল, দেখিছে। মচুৰ দাইলখিনি দি দিয়াৰ পাছত অলপ ষ্ট'ভটো হাই কৰিব লাগিব। মই যিহেতুকে তেল দিয়াৰ কাৰণে ষ্ট'ভটো ল' ফ্লেমত মই ভাজি আছিলোঁ। যিহেতুকে এতিয়া গেছৰ ফ্লেমটো হাই কৰি দিওঁ। হাই কৰি দি 10 মিনিটমান সময় উতলিলেই মোৰ টেঙেচিৰ আঞ্জা প্ৰস্তুত হৈ যাব। এয়া দেখিছে, লাহে লাহে গেছৰ ষ্ট'ভ হাই কৰি দিয়াৰ লগে লগে লাহে লাহে উতলিবলৈ ধৰিছে। এতিয়া দেখিছে খুব সুস্বাদু, খুব সুন্দৰ টেষ্টি টেঙেচিৰ আঞ্জা প্ৰস্তুত হৈ গ'ল। যদি ভিডিঅ'টো চাই ভাল পালে, তেতিয়া প্লিজ চেনেলটো লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ